নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বৰ্ডলৈ MS ব্লগ। বৰ্ডলৈ MS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইখন যে দোকান দেখিছে, এইখন দোকানখন মোৰ নহয়, মানে এইজন হৈছে পাপুদা ভাগৰ। মোৰ নহয়, পাপুনে মাল ফ্ৰীকৈ দিয়ে। মই তাৰমানে সেইটো কাৰণে দোকানলৈ আহিছিলোঁ। আজি ভিডিঅ'টো সেইটো কাৰণে ইয়াৰ পৰাই ষ্টাৰ্টিং কৰিছোঁ। ইয়াৰ পিছত যাম পৰশুৰাজত গৈ পেলাই আইফোনটো আহিলে নাই তাক খবৰ ল'মগৈ, যি নেকি আজি প্ৰায় 29 দিনমান হৈ গ'ল তেওঁলোকৰ তাত জমা দিয়া। তাৰপিছত কি হ'ল আপোনালোকক গৈ পেলাই তাৰ পৰা ভিডিঅ'টো দেখাই আছোঁ। পাপুদাৰ পৰা তাৰমানে কিবা কিবি দুটামান ল'ম আৰু কি কৰে নাজানো। এজন ৰেটটো খালি বৰ ধৰে মোক বিল মনত। দাম বেছিকৈ নধৰিব পাপুদা। এইটো গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড বৰ ধুনীয়া ছোৱালী এজনী আছে আকৌ ইয়াত। এতিয়া 4,000 টকা দিবই লাগিব নি আপোনাক? কেইটকা কমালে? 220 টকা। 4,220 টকা, অকল 220 টকা কমাইছে। হা, আৰু নকমাই? 4,000 টকা দিমেই তাৰমানে। হিচাপ কৰি লওঁ এতিয়া। লুকুৱাই লুকুৱাই হিচাপ কৰিছে। চাই ল ঠিকে আছে নে? বেছিকৈ ল'লে কিবা খাবলৈ কিবা দিব চাগে, কিবা এটা খাবলৈ নিশ্চয় দিব লাগিব। দিয়ে যদি দিয়ক। আৰু এই কেমেৰা থাকোঁতে দিয়ক। নিশ্চয় দিম। নহয় এতিয়া কিবা খাবলৈ দিয়ে যদি দিয়ক এক্সট্ৰা। চব ৰেডি। মই ইয়াত মিঠাই চিঠাই চব আনিম। মিঠাই নাখাওঁ ইয়াত। মিঠাই ব্যৱসায় কৰিব পাৰিম আমি। নিদিয়ে একো মিঠাই চিঠাই কম ন? মিঠাই নাখাওঁ এতিয়া। এই ছোৱালীজনী দিব নি মোক? লৈ যাওঁ। গাড়ীখন আনিব লাগিব ন এতিয়া? CC কেমেৰা উঠি আছে নে? মানে তলৰ পৰা মানুহ আহিলে আপুনি ধুনীয়াকৈ চাই থাকে। অঁ, হাজবেণ্ড আৰু ৱাইফ। ফাইনেলি এতিয়া বজাৰ চজাৰ কৰিলোঁ, কৰি মেলি এতিয়া ওলাই যাওঁ। এতিয়া গৈ পেলাই এতিয়া পৰশুৰাজত কি হয় আৰু তাত গৈহে আপোনালোকক ভিডিঅ'টো জনাম। কি নহয় তাত চাওঁগৈ আৰু। বৰ্তমান আহি আমি পৰশুৰাজ পালোঁ। পৰশুৰাজৰ ভিতৰত সোমাই আমি কথাখিনি মোবাইলটো আহিলে নাই তাক খবৰ লওঁগৈ বোলো। বন্ধুসকল, বৰ্তমান আমি দোকানত পালোঁহি আৰু দোকানৰ ভিতৰত এতিয়া আইফোনটোৰ কথা সুধি আছোঁ বাৰু, কিন্তু এতিয়ালৈকে খা খবৰ লৈছে কি হৈছে কি নাই হোৱা। অকণ পিছত ফোন কৰি আমাক জনাই আছে আৰু পিছৰখিনি আপোনালোকৰ কথা পাতিহে আপোনালোকক জনাই আছোঁ কিমানটো কি আগবাঢ়িছে মোবাইলটো। প্ৰায় আজি 29 দিন হৈ গ'ল। 29 দিনৰ ভিতৰত মই ফোন কৰিব বুলি আহিছিলোঁ, কিন্তু মোলৈ ফোন কৰা নাই। তাৰপিছত মই আহি ইয়াত খবৰ ল'লোহি, কিন্তু ইয়াত এতিয়ালৈকে গম পোৱা নাই বোলে ফোন কৰি আছে। ফোন কৰাৰ পিছত যিখিনি হয় বাকীখিনি আপোনালোকক মই পিছত জনাই আছোঁ আপোনালোকক। মণ্ডলো গম নাপায় বুলি কৈছিল। কেতিয়া আহিব বুলি গম পাওঁ নি তই? আচ্ছা, মই ইয়াত 24 জুলাই দিনা দিছোঁ। 24 জুলাই। না আপুনি মোক 15 বা 20 দিন বুলি কৈছে। মইতো আজি 29 দিন হৈছে। এইটো মোলৈ কোনে ফোন কৰিব? বছে কৰিব। বছ আপোনালোকৰ ইয়াৰ মালিকে মানে? মালিকে ডাইৰেক্ট কৰিব। তেতিয়াহ'লে মই ফোন মানে আজিয়ে কৰিব নে? আজিয়ে কৰিব ন? কৈছে নম্বৰটো ৰাখিলে মই আজি ফোন কৰি কৈ দিম। অঁ অঁ অঁ, ঠিক আছে। তেতিয়াহ'লে আমি এতিয়া যামগৈ আৰু ন? বন্ধুসকল, ফাইনেলি মানে ফোনৰ খবৰ এতিয়ালৈকে পোৱা নাই। মোক আজি ৰাতিলৈ ফোন কৰিম বুলি কৈছে আৰু ফোন কৰাৰ পিছতহে আপোনালোকক জনাব পাৰিম যে ফোনটো কিমান আগবাঢ়িছে কি কথা। এতিয়া ফাইনেলি মোবাইলৰ দোকানৰ পৰা গুচি আহিলোঁ। আহি এতিয়া টাউনত আছোঁ। বজাৰ দুটামান আছে, লৈ যাওঁগৈ আৰু। হেল্ল' হেল্ল' দাদা, আপোনাৰ আইফোনটো যে হয় হয়, সোমবাৰে পাব হা? সোমবাৰ? হয়। সোমবাৰে নি? এতিয়া বস্তুটো হৈছে কি বাৰু সেইটো কওকচোন।
আমাক অনাৰে ফোন কৰি কাষ্টমাৰ সোমবাৰে পাব বুলি কৈ দিয়া বুলি আৰু বহুত দিলে নহয় এনেই ইয়ালৈ অহা নাই নেকি বস্তুটো হেল্ল' দাদা সোমবাৰে আৰু এসপ্তাহ ল'লে দেখোন উপায় নাই এই কি এতিয়া ফোন কৰিছিলে বোলে কাষ্টমাৰ কোৱা যে সোমবাৰে আহি পাব কাৰণ য'ত ডেলিভাৰী দিয়ে ন সিহঁতৰ কিবা এটা এইটো হৈ আছে বোলে সেইকাৰণে সিহঁতে লেটকে ইমান দিন লাগিলে বোলে সেইকাৰণে লাষ্ট সোমবাৰলৈকে আপোনাৰ মালটো পাই যাব বোলে ঠিকে আছে এনেও হ'লেও এমাহ হ'লেই এমাহ মানে এতিয়া 5 সপ্তাহ হৈ যাব টোটেল এসপ্তাহ কি কয় এসপ্তাহে 6 দিনে আছে আজিতো আজিলৈকে এনেই মই জমা দিয়াৰ পৰা আজিলৈকে 29 দিন হৈছে একো নাই সেইটো 29 দিন হৈছে আৰু এসপ্তাহ ৰখিব লাগিব এতিয়া সেইটো কথালৈ কৈছো হয় নাই উপায় নাই তাৰপিছতে আকৌ কিবা হয়গে সেইটো মই ঠিক আছে হ'ব বাৰু মই এসপ্তাহ ৱেইট কৰিছো বাৰু দিয়ক মই ফোন কৰি দিম আৰু অহাৰ লগে লগে দেই ঠিক আছে